হেল্ল' গাইজ ৱেলকাম জনাইছোঁ অসমীয়া ৰংগৰ চেনেলটো কাৰণ মই ফাৰ্ষ্ট ভিডিঅ' আহিম বুলি কথা ভিডিঅ'টো লৈ আপোনাৰ লগত দাদা এটা আছে ঘৰতে তাক ফোন কৰি সুধিছোঁ সি আছে বুলি কৈছে কৈছে ভিডিঅ' নপাৰিবি হাতত আৰু ইমান ৰ'দটো কেনেকুৱা দিছে আপোনালোকে চাই লওক কিমান ৰ'দ দিছে চাই লওক এই ৰ'দত ওলাই যাম অলপ আপোনালোকৰ ভিডিঅ'টো আৰম্ভ হওক তো চিন্তিত ঘৰলৈ আহিলোঁ চিন্তিত লগ পালোঁ চিন্তিত আছিল আৰু এইবিলাক কি বহুত ভেৰাইটিজ প্লান আছে আৰু তাৰমানে চিন্তিত কৈ দিব আমাক কি প্লান আছে আৰু প্ৰথমে এইটোৰ পৰা আৰম্ভ কৰিলোঁ এইটো কি প্লান ন এইটোৰ নাম এৰালিয়া বুলি কয়। এৰালিয়া আৰু এইটো এৰালিয়া তাৰমানে এই দুটা বেলেগ বেলেগ মানে দুটা স্পিচিছ বেলেগ স্পিচ বেলেগ আৰু এইটো এটা ওপৰত আছে এইটোৰ নাম আছে স্পাইডাৰ প্লান এইটো ইনডোৰ প্লান মানে যিবোৰ প্লান ঘৰৰ ভিতৰত ৰখা হয় সেইবোৰক ইনডোৰ প্লান বুলি কয় চ' তলত এইটো এটা আছে এইটোৰ নাম হৈছে অক্সালিছ লাটিফলিয়া এইটোৰ পাৱাৰফুলে এইটোৰো সৰু সৰু ফ্লাৱাৰ হয় মই দেখাই দিছোঁ ষ্টিকটো অলপ ইয়াত এইবোৰ ষ্টিক ইয়াত এইবাৰ ফ্লাৱাৰ ফুলিছিল এতিয়া মোৰ হৈ গৈছে বাৰু সৰু এইটোৰতো গোলপীয়া ফ্লাৱাৰ এইটো এটা লোকেল স্পিচিছ হয় হাইব্ৰিড স্পিচিছটো আৰু এইটো কি এইটোৰ নাম স্নেক প্লান্ট আৰু আপোনালোকে যদি মানে ইনডোৰ প্লান্ট ৰুব বিচাৰিছে তেতিয়াহ'লে স্নেক প্লান্ট যদি আপোনালোকে 2 মাহ হ'লে পানী নিদিলেও একো নহয় স্নেক প্লান্ট নামটো তাৰমানে আপোনালোকে কি ভাবে স্নেক মানে সাপ চাওকচোন এই বস্তুটো সাপৰ নিচিনা চাই লওক আপোনালোকে এইটো এটা হাইব্ৰিড ভেৰাইটি ইংলিছ ভেৰাইটি বুলি কয় আৰু ইয়াৰ আৰু বহুতকেইটা নাম আছে চেনচিবেৰিয়া বুলিও কোৱা হয় আৰু মাদাৰিছ লংটাং বুলি কোৱা হয় আৰু এইটো এটা আছে এইটো কি প্লান এইটো মোগৰা হয় এইটো জেনেৰেলি চাইনিজ মোগৰা এইটো আমাৰ ইণ্ডিয়ান মোগৰা নহয় আৰু এইটো এটা কিবা কলত থৈ দিছে এইবোৰ পৰ্টুলেকা বুলি কয় ইয়াৰ চাইণ্টিফিক নেম হৈছে পৰ্টুলকা গ্লেণ্ডিভৰা আৰু বহুতকেইটা নাম আছে মছৰুছ বুলি কয় বহুতে বা টেবুল ৰছ বুলিও কয় আৰু পাৰ্চেলিন বুলি কয় লতা টাইপৰ উদ্ভিদ ন লতা টাইপৰ ফ্লাৱাৰ ফুলে ফ্লাৱাৰ এতিয়া এইটোত ফুলা নাই বাৰু এইটো আছে এটা চাই লওক আপোনালোকে এইটো এটা আছে আৰু এইটো এটা থৈ দিছে ৰেইন লিলি হয় ৰেইন লিলি বুলি কয় ৰেইন লিলি তাৰমানে এইবিলাক দাদাই ঘৰতে বিক্ৰী নকৰে তাৰমানে এইবিলাক কি ইয়াতে থৈ দিছে এটা কোনোবা আহিলে চাই যাব পাৰে আৰু এইটো এটা আহিলো নেক্সট এইটোৰ মই নামটো ঠিককে নাজানিম পিছত কৈ দিব তো যদি আপোনালোকে জানে এই প্লানটোৰ মোক কমেন্টত ক'ব আৰু কমেন্ট বক্সত ক'ব তাৰপিছত এইটো এটা আছে ফুল এইটো হাইব্ৰিড ভেৰাইটি ভিংকা ৰজা বুলি কয় আৰু চাদাবাহাৰ বুলি কয় চাদাবাহাৰ মানে এইটো এভৰিডে ফুলি থাকে চ' এইটোৰ নাম ভিংকা ৰজা আৰু এইটো এটা কেকটাছ টাইপ প্লান্ট হয় এইটো কয় ইউফৰবিয়া মিলি তাৰমানে এইটো কেকটাছ টাইপৰ আৰু কেকটাছ এটা আছে এইটো এটা কেকটাছ আকৌ ফুল নাই কিন্তু এই কেকটাছত এই চাওকচোন এই কাটা আছে এইবিলাক কাটা আছে আৰু এইবিলাক ফুলো আছে চাওকচোন আৰু এইটো এটা আহিলো এইটো কয় ড্ৰেচিনা এইটোৰ স্পিচিছটো মহাত্মা বুলি কয় ড্ৰেচিনা মহাত্মা এইটো এটা ইনডোৰ প্লান্ট আৰু লাষ্ট এইটো নতুনকে আনিছো মই এই প্লান্টটোৰ সঠিককে আইডেন্টিফিকেশ্যন কৰিব তাৰমানে এইটো নতুনকে আহিছে আৰু সেইকাৰণে আনিছে আৰু আপোনালোকৰ পিছত হ'ব আৰু এইটো কি হ'ব এইটো ফুলে এইটো ভিংকা ৰজাৰ এইটো হাইব্ৰিড স্পিচিছ হয় আপোনালোকে এনে জেনেৰেলি যিটো সেইটো পিংক কালাৰ বা হোৱাইট কালাৰ এইবোৰ হাইব্ৰিড স্পিচিছ আৰু এইটোৰ নাম ক্ৰিচেন্থেমাম এইটো এতিয়া উইন্টাৰ চিজনত ফুলে এতিয়া মই মানে এইবোৰ কাটিং কৰি থৈছো মানে এটা ভিডিঅ'ৰ কাৰণে এইকাৰণে এইটো আৰু ফুল ইয়াৰ যিবোৰ ফ্লাৱাৰৰ কালাৰবোৰ আছে একদম ধুনীয়া মোৰ তাত অলমষ্ট 9টামান ভেৰাইটি আছে চাগে আৰু এইটো এল'ভেৰা হয় এল'ভেৰাৰো মোৰ তাত 3টামান স্পিচিছ আছে এইটো তিনিটা ভেৰাইটি আছে আৰু ভেৰাইটি স্পিচিছ বুলি কয় এইটো আৰু ইয়াৰ যিটো ইউজ হয় এইটো ইউজ মই অলৰেডি ভিডিঅ' বনোৱা আছে চাব পাৰে কেনেকৈ ইউজ কৰে এইটো কেকটাছ টাইপে প্লান্ট হয় আৰু এইটোৰ ফুল ফুলে ইয়াৰ বডি কালাৰ ফ্লাৱাৰ ফুলে এতিয়া ফুলা নাই বাৰু এইটোৰ নাম ইউফৰবিয়া মিলি আৰু এইটো হৈছে চিংগনিয়াম এইটো ইনডোৰ প্লান্ট হয় বাহিৰত থকা বাবে লিফৰ অলপ কালাৰটো গুচি গৈছে ৰ'দৰ পোৱাৰ কাৰণে কিন্তু প্লান্টটো খুব ধুনীয়া হয় ঘৰৰ ভিতৰত ৰাখিব পাৰি পানীটো থোৱা আছে এইটো এনে মই ডেক'ৰেশ্যনৰ কাৰণে এইটো বাই কৰি কিনে এইটো লগাই দিছোঁ ইয়াত এটা আছে এইটোৰ নামটো মই পাহৰিলোঁ বাৰু পিছত কৈ আছোঁ তাৰপিছত এইবোৰ পৰ্চেলিন তেতিয়া সেইটো দেখাইছিলোঁ যে ফ্লাৱাৰটো দেখাই দিছোঁ এইটো য়েল্ল' কালাৰ ফ্লাৱাৰ হোৱাইট কালাৰ আছে বহুতকেইটা কালাৰ এতিয়া ফুলা নাই বাৰু
আৰু এইটো এটা হিবিস্কাছৰে স্পিচিছ হয়। ইয়াত এইটো হোৱাইট হিবিস্কাছ, ইয়াতো মিলিবাগ লাগিছে, এইটো দেখাই দিব হোৱাইট কালাৰ। এইবোৰ মিলিবাগে ক্ৰিয়া কৰাৰ কাৰণে এইবোৰ পাৱাৰটো খোলা নাই ইয়াত। আৰু এইবোৰ তলত টাৰ্টেল ভাইন আপোনালোকে চাব পাৰে। এইটো ভাইন টাইপ উদ্ভিদ হয়, ভাইন মানে লতা জাতীয়, টাৰ্টেল ভাইন। এইটো এটা এৰেলিয়াৰ স্পিচিছ হয়, এইটো এৰেলিয়া আপোনালোকে চাব পাৰে, খুব ধুনীয়া। এইটো এৰালিয়াৰ এটা স্পিচিছ হয়, এইটো ভেৰিগেটেড বুলি কয়। ভেৰিগেটেড মানে আজিকালি এটা নতুনকৈ বনোৱা হৈছে আৰু চাইণ্টিষ্টবিলাক এটা পদ্ধতি ইউজ কৰি, তাৰমানে ইয়াত হোৱাইট কৰি দিয়ে, পাতটোৰ আধা সেউজীয়া আধা হোৱাইট। তাৰমানে আদা আদা বগা হয় আৰু আদা সেউজীয়া হয়। এইটো আৰু এইটো চাওঁ, এইটো ইকজোৰা বুলি কয়। ইকজোৰাৰ অলমষ্ট 400ৰো বেছি স্পিচিছ পোৱা যায়। চ' মোৰ তাত অলমষ্ট এইটো এটা স্পিচিছ আছে। এইবোৰ টাৰ্টেল ভাইন হয়। আৰু এইটো হেঙিং বাস্কেটত লগোৱা আছে। এইটো অলমষ্ট 2 feet মান লং হৈছে চাগে এইটো। তাৰপিছত এইটো আহিলো আৰু তলতো এইটো আছে, এইটো খোলা নাই। এইটোৰ নাম কুফিয়া হাইড্ৰপিফলিয়া বুলি কয়। এইটোৰ নাম হৈছে ডেভিলছ বেকবন। এইটোতো 3 ফুট 4 ফুট মান লং হৈছে চাগে ওপৰ ফালে। এইটো ডেভিলছ বেকবনৰ এইটো এটা হাইব্ৰিড স্পিচিছ হয়। হাইব্ৰিড নহয়, চৰি, ভেৰিগেটেড মই যে কৈছোঁ এইটোৱে হোৱাইট কালাৰ থাকে। আৰু এইটো কেলেঞ্চি বুলি কয়। এইটো উইণ্টাৰ চিগনেল ফুলিব, ইয়াৰ ৰেড কালাৰ। ৰেড হয়। আৰু ইয়াত এটা ভিতৰত এটা আছে, এইটোৰ নাম কেলাথিয়া বুলি কয়। এইটো মই ট্ৰেন্সপ্লেণ্ট কৰা নাই বাৰু, এইকেইদিন অলপ বিজি থকাৰ কাৰণে। পিছত এইটো ট্ৰেন্সপ্লেণ্ট কৰি দিম। এইটো ৱাণ্ডাৰিং জিঅ' বুলি কয়। এইটো হেঙিং বাস্কেটত লুকুৱা আছে। আৰু এইটো এটা হিবিস্কাছ প্লান্ট হয়, এইটো লোকেল হিবিস্কাছ, ৰেড কালাৰ। মোৰ তাত 3টামান কালাৰ, চৰি 4টামান ভেৰাইটি আছে। এইবোৰ এইটো চাব পাৰে। আৰু এইফালে এইটো এছিয়ান ব্লু পি বুলি যিটো কয়, আমাৰ অসমীয়াত অপৰাজিতা বুলি কয়, এইটো লগা আছে। এইটোৰ নাম হৈছে নীলকান্ত ফ্লাৱাৰ বুলি কয় যিটো, এইটো নীলকান্ত লগোৱা আছে। আৰু এইটো এটা হাইব্ৰিড হাৱাৰথিয়া বুলি কয়। এইটো এল'ভেৰাৰ, এইটো মানে হাইব্ৰিড, এইটো কৰি কিবা বনাইছে। এইটো এটা হাৱাৰথিয়া বুলি কয়। এইটো কেলেঞ্চৰি। আৰু এটা মোৰ আছে এল'ভেৰা, এইটো হাইব্ৰিড স্পিচিছ, এইটো লেক এল' বুলি কয়। এইটো মই ট্ৰেন্সপ্লেট কৰা নাই এতিয়ালৈকে। এইটোৰ নাম হৈছে লেক এল'। চ' আৰু দেখাবলৈ এইটো আছে, এইটো অয়েষ্টাৰ প্লান্ট বুলি কয়। আৰু এইটো ডিফানবেচিয়া বুলি কয়। এনেকে এইটো স্নেক প্লান্টৰে অন্য এটা ভেৰাইটি। আৰু বেলেগ প্লান্টবোৰ আছে, এতিয়া সেইবোৰ বাহিৰত আছে। এইবোৰ বেছি দীঘলীয়া নকৰো ভিডিঅ', বহুত প্লান ভেৰাইটি বহুত প্লান আছে দেখাব লাগে আপোনালোকক। ভিডিঅ'টো 17-18 মিনিটৰ ভিডিঅ' দিব, সেইকাৰণে বেছি দেৰি নকৰো। আপোনালোকক অলপমান ভিডিঅ' দেখাই সমাপ্ত কৰা। আৰু ডিছক্ৰিপশ্যনৰ লিংকটো থাকিব, চিণ্টু দাৰ ইনষ্টাগ্ৰাম, ফেচবুক পেজ আৰু ইউটিউবৰ লিংকটো আপোনালোকক থাকিব, তাতে যায় এই চিণ্টু দাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক আৰু আধা দেখাই দিওঁ। এইটো এগ্লনিমা হয়, এইটো এগ্লনিমা আৰু চাইনিজ এভাৰগ্ৰীণ প্লান্ট বুলি জনা যায়। এইটো ইনডোৰ প্লান্ট। আৰু এইটো দেখাই দিছোঁ, এইটো মানি প্লান্ট হয়, পথছ বুলি কোৱা হয়। আৰু ইয়াৰ চাইণ্টিফিক নেম হৈছে এপিপ্ৰেমনাম অৰিয়াম। এইটো অপৰাজিতাৰে এটা স্পিচিছ হয়, মই এনেকৈ লগাই দিছোঁ। এইটোতো জানে, তেতিয়া মই কৈছিলোঁ এইটো পিংকা ৰোজা। আৰু এইটো হয় ড্ৰেছিনা গল্ডেন মিল্কী। এইটো এৰেলিয়াৰ এটা ভেৰাইটি, ইয়াৰ নাম হৈছে এৰেলিয়া ডিনাৰ প্লেট। বাহিৰত মই অৰ্কিডৰ স্পেচিছটো বোৰ দেখাই দিছোঁ। এইবোৰ অৰ্কিড হয়, ঘৰৰ বাহিৰত থোৱা আছে হেঙিং কৰি। এইটোৰ নাম হৈছে এৰাইট চদৰতা, অসমীয়াত ভাততীয়া কপৌ বুলি কয়। এইবোৰ অৰ্কিড ডেনড্ৰবিয়াম অৰ্কিড, এইবোৰ সকলো ডেনড্ৰবিয়াম হয়। বেলেগ বেলেগ ভেৰাইটি, কাঠৰ টুকুৰাত লগাইছে চাইণ্টিফিক পদ্ধতিৰে। এইবোৰ ডেনড্ৰবিয়াম, এইটো এৰাইট চদৰতা। আৰু এইটো এটা ডেনড্ৰবিয়ামৰ হাইব্ৰিড স্পিচিছ হয়। মইতো লগাইছিলোঁ, এতিয়ালৈকে নতুনকৈ কোনো ধৰণৰ বাচ্ছা হোৱাই নাই। এনেকৈ আৰু এইবোৰ এল'ভেৰা হয়। আৰু এইটো এটা লিলি হয়, এইটো কেকটাছ হয়।